পৰিস্থিতিয়ে এক বিৰল ৰূপ ধাৰণ কৰিছে। নাই কোনো অস্ত্ৰ, নাই সুখ শান্তি। জানো কেতিয়া যে হ'ব ইয়াৰ অন্ত। সকলোৰে মনত এটাই চিন্তা, ডেট ইজ কৰোনা। নমস্কাৰ, মই ৰুমি। এনিম অসম অফিচিয়েল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আকৌ আৰম্ভ হ'ল মৃত্যুৰ খেল। সৃষ্টি হ'ল পুনৰ আতংকৰ পৰিস্থিতি। প্ৰায় 6 মাহৰ পিছত কৰোনাই এক নতুন ৰূপত আহি পুনৰ আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ ভাৰতবৰ্ষত। কৰোনাৰ এই ছেকেণ্ড ৱেভ ক'ৰ পৰা কেনেকৈ সৃষ্টি হ'ল তাৰ ওপৰত ক'বলৈ নাযাওঁ, কাৰণ চাইণ্টিষ্টসকলেও তাৰ সঠিক উত্তৰ দিব পৰা নাই। কিন্তু জানিব পৰা মতে এইটো আমাৰ ভাৰততে সৃষ্টি হোৱা এটা আত্মঘাতী ষ্ট্ৰেন হয়, যাক ডাবল মিউটেণ্ট বুলি কোৱা হয়, যিয়ে মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটকাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মেডিকেলত মানুহক ৰাখিবলৈ বেড নাই, অক্সিজেনৰ ভয়ংকৰ নাটনি, ঘৰতে ভেণ্টিলেটৰৰ ব্যৱস্থা কৰা হৈছে। আৰু এতিয়া আমাৰ অসমতো সেই একে আতংকৰ সৃষ্টি কৰিছে কৰোনা ভাইৰাছে। প্ৰতিদিন হাজাৰ হাজাৰ নতুন পজিটিভ কেছ দেখিবলৈ পোৱা গৈছে। কৰোনা ভাইৰাছৰ মৃত্যুক সাধাৰণভাৱে নল'ব, বুজিবলৈ চেষ্টা কৰক। ই এক দৰ্দনাক মত হয়। মানুহ মৰিলে কোনো ওচৰলৈও নাহে। কোভিড পেচেণ্ট যেতিয়া মৃত্যুৰ শেষ পৰ্যায়ত থাকে, ডক্তৰ তেতিয়া চুবও নিবিচাৰে। পুৰা বডি প্লাষ্টিকৰে কভাৰ কৰি দিয়া হয়। গ্লভছ প্লাষ্টিকৰ ভিতৰত ভৰাই চিকিৎসা কৰা হয়। ভগৱান নকৰক আপোনাৰ পৰিয়ালত কাৰোবাৰ কৰোনা হওক। বাই চান্স হৈ গ'লে তাক প্ৰথমতে লৈ যাব, তাৰ পিছত আইচলেশ্যন কোৱাৰেণ্টাইন কৰাৰ পিছত ঠিক হ'লেতো ভালেই, লগতে ট্ৰিটমেণ্ট চলি থকা সময়ত আপুনি কথা পাতিব নোৱাৰিব, লগ কৰিব নোৱাৰিব, চোৱা চিতা কৰিব নোৱাৰিব। আৰু যদি ঠিক নহয় তেতিয়াহ'লে আপুনি তাৰ বডিও নাপাব। এয়া কোনো সাধাৰণ মত নহয়, এক বহুত দৰ্দনাক মত হয়। দিল্লী, মুম্বাইত কি পৰিস্থিতিৰ সৃষ্টি হৈছে নিশ্চয় আপুনি গম পায়। ডেড বডিৰ লাইন লাগি গৈছে। আপুনি কি ভাবে? আপুনি বিচাৰিছে নেকি আপোনাৰ কলনীটো, আপোনাৰ পৰিয়ালতো তেনে পৰিস্থিতিৰ সৃষ্টি হওক বুলি? মই কি কৈছো, জাষ্ট ব্ৰেক দ্য চেইন। ঘৰতে থাকক, ৱৰ্ক ফ্ৰম হোম কনচেপ্টত ধ্যান দিয়ক। ই চোৱা চিতৰ বেমাৰ হয়। প্ৰথমতেতো আপুনি মানি চলক, আপুনি যি বস্তু টাচ কৰিছে তাত কৰোনা আছে। প্ৰতিজন ব্যক্তিকে প্ৰতিটো বস্তু যি আপোনাৰ ঘৰত আহি আছে তাত কৰোনা আছে। বজাৰৰ পৰা চিপছৰ পেকেট আনিলেও হ'ব পাৰে ভিতৰৰ পৰা ঠিক ঠাক আছে, কিন্তু বাহিৰত কমচে কম 100 জন ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে। খুলি তেনেকুৱাই খোৱা মানি কৰোনাত নিমন। সেয়েহে চবতকে প্ৰথমত ধুই লোৱা প্ৰয়োজন। তৈয়াৰীটো কিন্তু কৰিব লাগিব। আৰু এয়া কৰোনাৰ দ্বিতীয় পৰ্যায় হয়। বৈজ্ঞানিকসকলে কৰোনাৰ দ্বিতীয় পৰ্যায়েও অতি সোনকালে অহাৰ কথা উল্লেখ কৰিছে, কিন্তু সঠিক সময় ক'ব পৰা নাই। আমেৰিকাত দ্বিতীয় পৰ্যায়ৰ প্ৰায় 45 দিনমান পিছত তৃতীয় পৰ্যায় আৰম্ভ হৈছিল, আৰু তৃতীয় পৰ্যায়ত দ্বিতীয় পৰ্যায়তকৈ অধিক মৃত্যু হোৱা দেখা গৈছিল। অসমতো এতিয়া প্ৰতিদিনে 5,000তকৈও অধিক পজিটিভ কেছ ওলাই আছে। প্ৰতিদিন পজিটিভ কেছেছ ডাবল হৈ গৈ আছে। সেইকাৰণে কৈছো ছ'চিয়েল ডিষ্টেন্সিং। একমাত্ৰ এটাই উপায় আছে, ডেট ইজ ছ'চিয়েল ডিষ্টেন্সিং। চৰকাৰে কৈ আছে বিনা কাৰণত নোলাব, ঘৰতে থাকা। বৰ্তমান সময়ত ই এক উচিত দেশভক্তি হ'ব। দেহা বখানতকৈ একান্তই ভাল। দুৰ্ঘটনা ঘটি তো বনেগি কৰোনা তেৰা সাথী। সেয়েহে কৈ আছো ব্ৰেক দ্য চেইন। আহক লগতে মিলি লাৰ্ণ এট হোম কেম্পিং আৰম্ভ কৰো। প্ৰথমতে কোৱা হৈছিল ই কেৱল থু পেলালে অথবা ইনফেক্টেড ব্যক্তিৰ একদম ওচৰত গ'লে বিয়পে, কিন্তু এতিয়া কোৱা হৈছে কৰোনা বতাহতো বিয়পে। এয়াৰবৰ্ন ডিজিজ হৈ গৈছে, গতিকে এতিয়া অধিক সাৱধানতা হোৱাৰ সময়। দিল্লী, মুম্বাইৰ এই অৱস্থা হৈ আছে যেতিয়া কেৱল মই আৰু আপুনি মিলি অসমক চম্ভালিব নোৱাৰি। সকলোৱে মিলি জুলি কৰোনাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। এটা কথা বুজি লোৱা দৰকাৰ, বিনা কামত ঘৰৰ পৰা ওলোৱা মানেই বিপদ। इसीलिए कह रही हूँ, बैठे रहो अपने कुटिया में, नहीं तो नजर आओगे लुटिया में। এই সময় সকলোৰ কাৰণে কঠিন হ'ব পাৰে। বৰ্তমান আমাৰ জীৱনৰ লগত জীৱিকাও সংকটত আছে, কিন্তু সদায় মনত ৰাখিব, জীৱন থাকিলেহে জীৱিকা কৰা যাব, কিন্তু জীৱন যদি নাথাকে তেতিয়া জীৱিকাৰ কি কাম। বৰ্তমান বিভিন্ন প্ৰদেশৰ লগতে আমাৰ অসমৰ ইকনমিও লছত চলি আছে। 50,000 কোটিতকৈ অধিক লছ অলৰেডি হৈ গ'ল। কিন্তু এই ক্ষেত্ৰত আমাৰ ইকনমিক সবল কৰিবলৈ চেষ্টা কৰা। জেনাৰেল পিপলছ, বিশেষকৈ অনলাইন ডিজিটেল ৱৰ্ক কৰাসকল, ৱৰ্ক ফ্ৰম হোম কনচেপ্টত জড়িত থকাসকল, অনলাইন বিজনেছ মডেল জেনেৰেট কৰাসকল, এণ্টাৰপ্ৰিনিয়ৰ্ছৰ লগতে ডিজিটেল নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত থকাসকলৰ ভূমিকা নুই কৰিব নোৱাৰি।
গতিকে এয়া সময়ৰ আহ্বান আপুনি নিজকে ইণ্টেলিজেণ্ট বনাবলৈ চেষ্টা কৰক আহক আমি মিলি লাৰ্ণ এট হোম কেম্পিং আৰম্ভ কৰোঁ আপুনি গম পায়নে যেতিয়া 2008 চনত লেমন ব্ৰাদাৰ্ছৰ সবতকে ডাঙৰ ক্ৰাইচিছ হৈছিল সেই সময়তে সকলোতকৈ ডাঙৰ ষ্টাৰ্টআপ হৈছিল কিছুমান বুদ্ধিমান লোকে সবতকে কঠিন পৰিস্থিতিত ঘৰত থাকি সকলোতকৈ ডাঙৰ ষ্টাৰ্টআপ আৰম্ভ কৰিছিল উবেৰ সেই সময়তে আৰম্ভ হৈছিল Airbnb, Slack, Pinterest, WhatsApp, Square সেই সকলোবিলাক তেতিয়াই আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মোবাইল ফোন তথা ইণ্টাৰনেটৰ আৱিষ্কাৰ হৈছিল Startup during the last decade were the best startup in the world. Iconic startup আৰম্ভ কৰক Use your time or lose your time, choice is yours. Thank you so much for watching the video.